আজি মোৰ ক'ভিডৰ 7 নম্বৰ দিন কিবাকে শেষ হ'লি হয় 11 দিন থাকিব দিছে ডক্টৰে 11 দিন আধা টিভি চাই ভিডিঅ' চাই ফেচবুক খুলি আৰু কি ক'ম চিৰিজ চাই শেষ কৰি দিলোঁ মই মোৰ যেতিয়া নাকটো ব্লক হৈ থাকে আৰু যেতিয়া গলত মানে কিবা যেন লাগি আছে ধৰি আছে তেনেকৈ থাকে তো মই কি কৰোঁ মই গৰম পানীৰ ভাপটো লওঁ যাতে মোৰ নাকটো খোলা যায় আৰু মানে উশাহ লওঁতে সুবিধা হয় গৰম পানীৰ ভাপটো ল'লে তাৰমানে বহুত খোলা লাগে নাকটো নিকাহ লওঁতেও সুবিধা হয় তো মই আজি দেখুৱাম মই কেনেকৈ লওঁ আৰু এই গৰম পানীৰ এইটো কমচে কম দিনত 2 বাৰ মানে দিনত 1 বাৰ আৰু গধূলি 1 বাৰ কৰিলে হৈ যায় আৰু এই গৰম পানীখিনিত আপুনি নিম তিতা দিব পাৰে আৰু আদা অলপ দি মানে ল'ব পাৰে মেন্থল দিব পাৰে দি পেলাই ল'ব আৰু মুখেদি ওলোৱাই দিব হয়নে এইটো কৰিলে বহুতখিনি ৰিলিফ হয় তো এনেকৈ চেষ্টা কৰিব য়োগা কৰিব আৰু ক'ভিডৰ বিষয়ে একো নিউজ নাচাব পজিটিভ মাইণ্ড ৰাখিব তো একোৱেই বিশেষ নহয় এনেকৈ ঠিক হৈ যায় 4 দিনমানৰ ভিতৰত আপোনাৰ কমপ্লিট ঠিকেই হৈ যায় মোটামুটি তো মই কেনেকৈ ল'লোঁ মই সেইটো দেখুৱাম বহুতে কয় কি টাৱেল দি এনেকৈ ল'ব লাগে টাৱেল দি ল'লে কি হয় কি ভাপটো ওলাই যায় তো মই কেনেকৈ ল'লোঁ মই সেইটোৱে দেখুৱাম তো এটা সৰু ভিডিঅ' কৰিছোঁ চাব হা আৰু আপোনালোকৰো সুবিধা হ'ব এনেকৈ ল'ব পাৰিব বা ইলেক্ট্ৰিকেল জাগ নাথাকিলেও বেলেগ চিলভাৰৰ বৰ্তনত গেছত দি এনেকৈ বেছি বইল কৰি ভাপটো ওলোৱাই তো সেনেকৈও ল'ব পাৰিব একো কথা নাই তো মই দেখুৱাওঁ পানী গৰম হৈ আছে এইটো হ'ল মোৰ প্ৰতিটোবাৰ স্পৰ্টিং ইয়াক মই এই হাতটো মুৰি দিম দুয়োটা ছাইডৰে এনেকৈ মই গাঁঠি দি লৈছোঁ দুয়োটা মূৰ এতিয়া এইটো ছাইড মই মূৰেৰে সোমাই দিম হা এতিয়া মই কেনেকৈ দেখুৱাম অকলে এনেকৈ তো মই চেষ্টা কৰোঁ এইটো বস্তু মই এনেকৈ মূৰেৰে সোমাই লৈছোঁ এতিয়া মই এনেকৈ দি ইয়াত মই ভাপটো ল'ব পাৰিম মানে কেনেকৈ এতিয়া মই দেখুৱাম এইটো বস্তু এনেকৈ ভালকৈ ভৰাই লৈ ফাৰ্ষ্ট কি কৰিব লাগে মই দেখুৱাই দিম মানে প্ৰথমতে নাকেৰে মুখেৰে উলিয়াই দিব যেইখিনি পাৰে এনেকৈ কমচে কম 5 বাৰমান কৰিব আৰু কমপ্লিট এনেকৈ 2 বাৰ কৰিব হৈ যাব দেই এইটো মানে ভাপটো লৈছিলোঁ প্ৰত্যেক 2 বাৰকৈ তো ঠিক আছে বাই বাই